এয়া হৈছে উমানন্দ। উমানন্দ হৈছে পৃথিৱীৰ ভিতৰত সকলোতকৈ সৰু নদী দ্বীপটো আৰু মই গৈ আছোঁ উমানন্দলৈ। আৰু উমানন্দৰ ঠিক কাষতে আছে উৰ্বশী কুণ্ড। এয়া যে দেখিছে বগা বগা শিলৰ নিচিনা, সেয়াই হৈছে উৰ্বশী কুণ্ড। এই কুণ্ডটোলৈ যোৱাটো বহুত কঠিন হয়। আৰু এয়া হৈছে উমানন্দ বাবাৰ মেইন মন্দিৰ ভাগ। ইয়াতে দেশ বিদেশৰ পৰাও মানুহ আহে তেওঁৰ দৰ্শন পাবলৈ। কিন্তু যেতিয়া বাৰিষা কাল আহি পৰে তেতিয়া ভক্তসকলৰ সমাগম কম হৈ আহে, কাৰণ ব্ৰহ্মপুত্ৰৰ পানী ইমানেই বাঢ়ি আহে, তাৰ বাবে জাহাজবোৰ বন্ধ কৰি দিয়া হয়। সেইবাবে ভক্তসকল আহিব নোৱাৰে। ভক্তসকল যিমান পাৰে শীতকালত নাইবা বাৰিষা কাল আহি নপৰালৈকে তেওঁৰ দৰ্শন পাবলৈ যায়। ইয়াতে ইমানেই মানুহ হয় যে কিছুমানে মেইন মন্দিৰ ভাগ দৰ্শন কৰিবই নাপায়। এফালে মোৰো তেনেকুৱাই দশাই হ'ল, মেইন মন্দিৰ ভাগ দেখাই নাপালোঁ। একো নাই, তেওঁৰ ভূমিত খোজ দিয়া মানেই তেওঁৰ দৰ্শন পোৱা। উমানন্দ মন্দিৰৰ কাহিনীটোও ক'ম, আপোনালোকে মন দি শুনিব দেই। বেছি দেৰি নকৰোঁ, তেতিয়াহ'লে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে আৰম্ভ কৰোঁ। চাই থাকক বাৰু। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাব আৰু আপোনালোকে মন দি যাব, তেতিয়াহে আগুৱাই যাব পাৰিম। আৰু মই গৈ আছোঁ উমানন্দ, আৰু যিসকলে উমানন্দ গৈ পাইছে তেওঁলোকে কমেণ্টত জনাব কেনেকুৱা অনুভৱ হয়। আৰু যিসকলে যাই পোৱা নাই তেওঁলোকে মোৰ ভিডিঅ'ৰ যোগে চাব পাৰিব। আৰু যিহেতু ময়ো ফাৰ্ষ্ট হয় উমানন্দত যাম আৰু লগতে চাম, তাৰ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ধুনীয়াকৈ মোক মন দি যাব, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে এতিয়াও ভিডিঅ'টো চাই মোৰ ভিডিঅ'টি মোৰ চেনেলটি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে অতি সোনকালে পাই থাকিব। আৰু এটা কথা, যিসকলে কামাখ্যা মা দৰ্শন কৰিছে তেওঁলোকে উমানন্দ দৰ্শন কৰাটো অতি জৰুৰী আৰু কৰিব। যিসকলে যোৱা নাই যাব। আৰু যিহেতু মোৰো আশা কৰি আছোঁ উমানন্দ যাম বুলি, আশাটো আজি পূৰণ হ'ব। চ' বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাতে গৈ লগ পাই আছোঁ, সকলোখিনি দেখুৱাম আৰু চাই থাকিব। ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাই থাকিব, স্কিপ কৰি নাচাব, তেতিয়াহে ভাল পাব। আমি আহি আছোঁ না, জাহাজত উঠিব না বাবু না, বাবু যাব মোৰ লগত না বাবু। আমি জাহাজত উঠিম না, আৰু এতিয়া জাহাজলৈকে আহি আছোঁ। হাই কৰি দিওঁ, হাই কৰি দিওঁ, হাই হাই হাই। এয়া মহা আৰু এয়া পেহী। তাৰপিছত আমি গৈ আছোঁ উমানন্দ আৰু জাহাজ ঘাটলৈ আহি আছোঁ। আৰু ধুনীয়াকৈ উঠিম মাজগাঁও ঘাটলৈ ন, মাজগাঁও ঘাট জাহাজ ঘাট। উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী যাব, ফেঞ্চি বজাৰ যাম। আৰু চাই থাকক, এইফালে জাহাজ উঠিম। আৰু জাহাজ কেইটাত যাব? 10:15 যাব। এইদিকে দেখোন পানী, বঢ়িয়া লাগে ওপৰত ন হা। আৰু আমি জাহাজখনৰ পৰা ধুনীয়াকৈ ওপৰলৈকে আহিছোঁ। আৰু মুহায়া আৰু এইটো অশ্বক্লান্ত টেম্পুল, তাতেও যাম বাৰু, তাতেও ব্লগ বনাম। আজি গৈ আছোঁ উমানন্দ। উমানন্দ সেইখন দেখিছে চাগে, ইয়া অকণমানকৈ দেখা পায় আৰু ইয়াৰ পৰা ন ভিউটো, সেইটো অকণমানকৈ ওলাই আছে। তাৰপিছত ধুনীয়াকৈ জাহাজত বহি বহি ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজেৰে আৰু ধুনীয়াকৈ যাম, ভিউ চাই চাই। আৰু এটা এক্সপিৰিয়েঞ্চো জাহাজত উঠা, মোৰ ফাৰ্ষ্ট হয় জাহাজত উঠা ন। বাবু উঠি পাইছেনে তুমি? হা, কেনেকুৱা লাগে? মহাটো উঠিয়ে থাকে। মহা জাহাজত চাকৰি কৰে। আৰু টিকেটটো আৰু ফ্ৰী ন, ফ্ৰী টিকেট। আৰু ধুনীয়াকৈ যাম। এইখন নতুন ব্ৰিজ হয়, এইখন নতুন ব্ৰিজ উত্তৰ গুৱাহাটী ন, হ'বই আৰু। ব্ৰিজখন উঠিছে মুহা, হাই মুহা। কি ক'ব কচোন, মোৰ চেনেলটোৰ বিষয়ে কিবা অলপ কওক। মৰম দিয়ে মানুহে, কওক ধুনীয়াকৈ কওক। মোৰ চেনেলটো আৰু আপোনালোকে মৰম দিব, তাই চেনেলটো নতুনকৈ মই হেৰি কৰিছোঁ। থেংক ইউ মুহা। চেনেলটো মোৰ চেনেলটোৰ নাম ৰূপালী ব্লগ টেম্পুল, চাৰ্চ কৰিবা আৰু ধুনীয়াকৈ
ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা দেই কৰিবানে নাই আৰু বাবুৱে ধুনীয়াকৈ ফটো উঠাব ন ৰিলচ বনাই দিব হা আৰু মোৰ এইটো ভাইটি নিচিনাই হ'ব ন ভাইটিয়ে হ'ব চ' চাই থাকক মই ওপৰৰ ভিউটো দেখালোঁ তলৰ পৰা আহি তলত ধুনীয়াকৈ বহি যাম ধুনীয়াকৈ ছিটবোৰ আছে ধুনীয়াকৈ বহি যাম আৰু জাহাজখনৰ পৰা নামি আকৌ জাহাজত উঠিবলৈ বুলি শুক্ৰেশ্বৰ জাহাজ ঘাটলৈ গ'লোঁ তেতিয়াহে উমানন্দ পামগৈ এইটো জাহাজৰ মেইন ষ্টেচন ন জাহাজৰ মেইন ষ্টেচন আমি এতিয়া ক'লৈ গৈ আছোঁ মহা উমানন্দ ঘাটলৈ গৈ আছোঁ এতিয়া উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈকে আহিলোঁ না জাহাজত উঠি এতিয়া আকৌ উমানন্দ যাবলৈ আকৌ বেলেগ লাগিব হেল্ল' কৈ দিয়া হেল্ল' হেল্ল' চেনেলটো মৰম দিবা বুলি কোৱা মোৰ চেনেলটো এইফালে গাড়ী টেম্পলেশ্বৰ মন্দিৰ যিহেতু আমি উমানন্দ যাম ন জাহাজখন 11:30 যাব ন মহা তাৰপিছত টাইম আছে কাৰণে এইফালে আহি গ'লোঁ যিহেতু কাষতে আছে জাহাজঘাটৰ কাষতে আছে ন টেম্পলেশ্বৰ মন্দিৰটো ধুনীয়াকৈ চাই যাওঁ দৰ্শন কৰি যাওঁ আৰু মোৰ লগতে আপোনালোকো চাই যাওক ন হা চ' চাই যাওঁ তাৰ পাছত শুক্ৰেশ্বৰ দেৱালয়ৰ মন্দিৰৰ চাৰিওফালে ভ্ৰমণ কৰিলোঁ মেইন মন্দিৰ ভাগলৈ যোৱা নাই কাৰণ জাহাজ আছে 11:30 সেইকাৰণে দেৰি হ'ব বুলি মেইন মন্দিৰ ভাগলৈ গৈ নাথাকিলোঁ যদি পাৰোঁ এই মন্দিৰৰো এদিন ভ্লগ লৈ আহিম বাৰু তাৰ পাছত শুক্ৰেশ্বৰ দেৱালয় দৰ্শন কৰি এয়া আকৌ উমানন্দলৈ যাত্ৰা বুলি জাহাজত উঠিব ল'লোঁ আৰু জাহাজখনত চাওকচোন ইমান যে মানুহ এয়া যে মানুহবোৰ দেখিছে এই সকলো মানুহেই উমানন্দ মন্দিৰ দৰ্শন কৰিব যাব ফাইনেলি আহি উমানন্দ পাইছোঁহি আৰু ইমান যে ভাল লাগিছিলে নহয় উমানন্দখন দেখা পাই উমানন্দখনত মহাদেৱৰ লগত জড়িত এটা কাহিনী আছে ইয়াত শিৱৰাত্ৰি বহুত ডাঙৰকৈ পতা হয় বিশ্বাস কৰা হয় যে সদাশিৱৰ পত্নী উমানন্দ বৰ্ধনৰ উদ্দেশ্যে এই দ্বীপটো উমানন্দ নামেৰে প্ৰসিদ্ধ এজন ইংৰাজ বিষয়াই এই দ্বীপটোৰ নাম ময়ূৰ দ্বীপ ৰাখিছিল কাৰণ ইয়াৰ গঠন ময়ূৰ পক্ষীৰ বিস্তাৰিত পাখিৰ দৰে এটা কথা হ'ল যে যিসকলে কামাখ্যা মা দৰ্শন কৰিছে তেওঁলোকে উমানন্দ দৰ্শন কৰাটো অতি জৰুৰী লগতে উৰ্বশীকুণ্ড আৰু বিষ্ণুশিলাপদ দৰ্শন কৰিব লাগে তেতিয়াহে মা কামাখ্যা মাৰ দৰ্শন কৰাটো সফল হয় উমানন্দৰ ভূমি পাই এনেকৈ চিৰিৰে খোজকাঢ়িব ল'লোঁ পাহাৰৰ ওপৰলৈকে য'ত নেকি মন্দিৰ আছে তালৈকে তাৰ পাছত জোতা চেণ্ডেলযোৰ খুলি থৈ চাকি ধূপ ফুল লৈ তেওঁৰ চৰণত দিবলৈ বুলি মন্দিৰলৈ আগবাঢ়িলোঁ এই উমানন্দত উমানন্দ বাবাৰ মন্দিৰৰ লগতে আছে গণেশ মন্দিৰ বৈদ্যনাথ মন্দিৰ মহাকাল মন্দিৰ হৰগৌৰী মন্দিৰ আৰু হনুমান মন্দিৰ আছে এই সকলোবিলাক মন্দিৰে আপোনালোকে ধুনীয়াকৈ দৰ্শন কৰিব পাৰিব তাৰ পাছত তেওঁৰ চৰণত ধুনীয়াকৈ চাকিখৰ জ্বলাই গণেশ বাবাৰ ওচৰত সেৱা এটা কৰিলোঁ আৰু তেওঁৰ চৰণত এইটোৱে বিচাৰোঁ যে তেওঁ সকলোকে মংগল কৰি ৰাখে এয়া যে মানুহৰ লাইন পাতি থকা দেখিছে এই সকলো মানুহেই উমানন্দ বাবাৰ দৰ্শন পাবলৈ গৈ আছে মোৰ ইচ্ছা আছিলে তেওঁৰ দৰ্শন পাবলৈ কিন্তু লাইন পাতি থিয় হৈ থাকিলে বহুত বেছিয়ে দেৰি হৈ যায় যিহেতু জাহাজবোৰ টাইমমতে চলে সেয়েহে জাহাজ নাপাম বাবে মেইন মন্দিৰ ভাগ দৰ্শন কৰিব নাপালোঁ তেওঁক অন্তৰৰ পৰাই দৰ্শন কৰিলোঁ এতিয়া আপোনালোকক ইয়াৰ লগত জড়িত কাহিনীটোকে শুনাই লওঁ তেতিয়াহ'লে শুনক এবাৰ সতীৰ পিতৃয়ে যজ্ঞ আয়োজন কৰিছিল আৰু সকলো দেৱ দেৱতাসকলকে নিমন্ত্ৰণ দিছিল কিন্তু তেওঁৰ জোৱাই অৰ্থাৎ ভগৱান শিৱক নিমন্ত্ৰণ দিয়া নাছিল সেয়েহে মা সতীয়ে দক্ষ ৰজাৰ যজ্ঞত উপস্থিত হৈছিল তেতিয়া দক্ষই সতীক দেখি ঘোৰ অপমান কৰিব ধৰিলে লগতে তেওঁৰ পতি অৰ্থাৎ ভগৱান শিৱৰো অপমান কৰিব ল'লে আৰু সেই অপমান সহ্য কৰিব নোৱাৰি মা সতীয়ে দক্ষ ৰজাৰ যজ্ঞত নিজকে প্ৰাণ ত্যাগ দিছিলে তাৰ পাছত শিৱই ঘোৰ তপস্যাত ধ্যান কৰিব ল'লে বহু বছৰ ধৰি তেনেকৈয়ে ধ্যানত গুচি গ'ল লাহে লাহে পৃথিৱীখনত অসন্তুলন হ'বলৈ ধৰিলে
এফালে মা সতী পুনৰ জন্ম লৈ হিমালয়ৰ পুত্ৰী পাৰ্বতী ৰূপত জন্ম ল'লে। লাহে লাহে পাৰ্বতী ডাঙৰ হৈ ভগৱান শিৱক পাবলৈ বহুত তপস্যা কৰিলে, কিন্তু ভগৱান শিৱই কেতিয়াও তপস্যাৰ পৰা নুঠিলে। দেৱতাসকলে ভগৱান শিৱক চাই থাকিব নোৱাৰি তেওঁলোকে উপায় বিচাৰি কামদেৱক ক'লে যে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ পুনৰ মিলন হওক। সেয়েহে কামদেৱে দেৱতাসকলৰ আজ্ঞা মানি কামদেৱ শিৱৰ ওচৰত উপস্থিত হ'ল। কামদেৱে শিৱৰ ধ্যান ভাঙিবলৈ বহুত চেষ্টা কৰিলে, কিন্তু শিৱই ধ্যানৰ পৰা নুঠিলে আৰু শেষত কামদেৱে পুষ্পবাণ প্ৰয়োগ কৰি শিৱৰ ধ্যান ভাঙি পেলালে। শিৱৰ তপস্যা ভংগ হোৱাত তেওঁৰ তৃতীয় চকু খোল খাই পৰে আৰু লগে লগে কামদেৱ ভস্ম হৈ গৈছিল। এই কথা কামদেৱৰ পত্নী ৰতিদেৱীয়ে শুনা পাই বহুত কান্দিবলৈ ধৰিলে আৰু ভগৱান শিৱক আৰাধনা কৰি ক'লে যে তেওঁৰ স্বামীক ঘূৰাই দিয়ে। তেতিয়া শিৱই ক'লে যে কামদেৱকতো ঘূৰাই দিব নোৱাৰিম, এটা কথা তোমালোক আকৌ জন্ম পাবা, যেতিয়া দ্বাপৰ যুগত শ্ৰীকৃষ্ণৰ পুত্ৰৰূপে কামদেৱ জন্ম ল'ব। এইখিনি কৈয়ে শিৱ তাৰ পৰা অন্তৰ্ধান হৈছিলগৈ। উমানন্দই আছিল য'ত নেকি ভগৱান শিৱই কামদেৱক ভস্ম কৰি পেলাইছিলে। উমানন্দৰ আন এটা নাম হৈছে ভস্মাঞ্চল। কাহিনীটো ইমানেই আছিলে, যদি ভাল লাগিছে কমেণ্টত জনাব। আমাৰ দৰ্শন কৰা হৈ গ'ল ধুনীয়াকৈ। তাৰপিছত উমানন্দৰ য'ত নেকি মূৰ্তিটো থাকে তাতে ইমান লাইন, সেইকাৰণে তাতে সেৱা কৰিব নোৱাৰিলোঁ, বাকীবোৰত কৰিলোঁ। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, কাহিনীটো কেনেকুৱা পালে ক'ব। এতিয়া যাওঁ ঘৰলৈ, যিহেতু জাহাজ নাপাম নহয় জানো, সেইকাৰণে যাওঁ ঘৰলৈ। আৰু ধুনীয়াকৈ চাই থাকিব। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মৰম দি যাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। চ' য'ত নেকি উমানন্দ বাবা মূৰ্তিটো থাকে, মেইন মন্দিৰটো, সেইটো সেৱা কৰিব নোৱাৰিলোঁ, দূৰৰ পৰাই দেখা পালোঁ, দূৰৰ পৰাই সেৱা কৰিছোঁ। চ' ইমান সোপা মানুহ ন পেহী, আৰু সেই লাইনত থিয় হ'ব লাগিলে হৈছে আৰু জাহাজ নাপামগৈ ন, ইমান লাইন হৈছে মন্দিৰৰ পৰা সেই খণ্ডলৈকে। সেইকাৰণে আমি লাইন দেখিয়ে মানে নগ'লোঁ আৰু দুৱাৰমুখৰ পৰাই চালোঁ আৰু ইমান মানুহ ভিৰ, ভিতৰতো ভিৰ বাহিৰতো ভিৰ। সেইকাৰণে বাকীবোৰতহে সেৱা কৰিলোঁ ধুনীয়াকৈ, অন্তৰতে সেৱা কৰিছোঁ আৰু ন উমানন্দ বাবাক। আৰু এতিয়া ধুনীয়াকৈ ঘৰলৈ যাওঁ। চ' বাই বাই, বাই বাই।